ভিতৰত কোনোবা আছে অলপ সোনকালে কৰিব দিয়ক সোনকালে কৰিব দিয়ক অৱস্থা বেয়া হৈ গৈছে পেটৰ বিষত আহোঁতে আহোঁতে জংঘলত দিয়ে আহিছোঁ বহি বহি অৱস্থা নাই চিকু চিকু হৈ গৈছে ডক্টৰ চাওক ঘাম ওলাই গৈছে গৈ উপায় মোৰ ঘাম ওলাই গৈছে দৰৱখিনি যোনখিনি লিখি দিছোঁ সেইখিনি ভালদৰে খাবা ঠিক হৈ যাব এতিয়া আপুনি যাব পাৰে ছাৰ যাব পাৰোঁনে অৱস্থা বেয়া হৈছে পাঁচবাৰ ৰাস্তাত দি থৈ আহিছোঁ ৰাস্তাত পাঁচবাৰ দি থৈ আহিছোঁ ছাৰ কওকচোন আপোনাৰ কি হৈছে ছাৰ কি ক'ব আজি 3 দিনমানৰ পৰা ধৰি এই অহা যোৱাৰ একে লেট্ৰিনৰ দৰ্জা ঢিলা হৈ গৈছেগৈ মোৰ বুজিছে এই ৰিম ৰিম ৰাম ৰাম একে পেট খাওঁচকৈ মাকে ঢেৰেকনি মাৰা নিচিনাকৈ মাৰে ৰাম খালেও ধৰে নহয় এনেকৈ মোৰ অৱস্থা নাই ছাৰ আহোঁতে যাওঁতে দুপৰিব মৰি গৈছেগৈ মোৰ ছাৰ ছাৰ কি ক'ব পেটৰ বিষ মানে একেবাৰে এবাৰ ধৰিলে ঢেৰেকনি মাৰি মোৰ অৱস্থা বেয়া হৈ গৈছেগৈ ছাৰ মই বুজি পাইছোঁ হয় হয় অলপ এইখিনিলৈ আহকচোন হয় যাম কৃষ্ণ যেনে তেনে মোক ভাল কৰি দিয়ক অৱস্থা বেয়া হৈ গৈছেগৈ অলপ দীঘলকৈ উঠাই লওক অৱস্থা বেয়াই দিয়া কিমান ল'ম আৰু দীঘলকৈ উশাহ উপায় পেটটো এবাৰ কাউণ্টকৈ মাতিলে আৰু পানী লোৱা ধৈৰ্য নাথাকে একেবাৰে কৈছোঁ নহয় লেট্ৰিন বিচাৰি দৌৰি আপোনাৰ নাম খকুৱা বৰুৱা বয়স 51 বছৰ 3 মাহ 7 দিন কওকচোন লেট্ৰিনটো কেনেকুৱা ছাৰ যেনে তেনে সেই 4খন ঢকুনা বেৰ লগাই লৈ পেলাই কাম ভাগ কৰি আছোঁ আৰু ক'লেও আৰু পিছলৈ যাবলৈ মন নাযায় আৰু একেবাৰে কৈছোঁ নহয় মই মানে আপোনাৰ পায়খানাটো কেনেকুৱা সেইটোহে সুধিছোঁ পাতল নে ডাঠ ছাৰ এমগ পানী দিলে দৌৰি যায় ৰ'বলৈ সময় নাই ছাৰ ঠিক আছে মই ঔষধ কেইটামান লিখি দিছোঁ আমাৰ এই ফাৰ্মাচীতে পাব ভাল ভাল ঔষধ কেইটামান দিয়া আৰু পানীয়ে যায় নহয় এখন লওক আৰু এইটো লওক ডেইলি 3 চামুচ ভালদৰে জোকাৰি খাব জোকাৰি খাম হয় পুৰা জোকাৰি খাম পুৰা জোকাৰি খাব হয় দিয়ক 3 দিনৰ পাছত আপুনি আকৌ আহিব হ'ব দিয়ক মোক ইটো নাখাব সিটো নাখাব নক'ব বুজিছে মই মোক বাছি খাব নোৱাৰিম নহয় সেইকাৰণে মোক গাঁৱত খকুৱা বৰুৱা বুলিয়ে কয় চবে মোক খকুৱা বৰুৱা বুলিয়ে চিনি পায় বুজিছেনে মই একো নোখোৱাকৈ ৰাখিব নোৱাৰিম দেই সৰুৰ পৰাই সেই মুখখন লপলপাই ফুৰোঁ গতিকে সকলোৱে মোক খকুৱা বৰুৱা বুলিয়ে মাতে আৰু আপোনাকো সেই খকুৱা বৰুৱা বুলিয়ে ক'লোঁ দিয়ক বেয়া নাপাব আপুনি বুজিছে হ'ব বাৰু আপোনাক দুৰ্বল হোৱা যেন লাগিছে পাৰিলে মাগুৰ মাছ আৰু শিঙি মাছৰ জোল অলপ খাব পায় মাগুৰ মাছৰ শিঙি মাছৰ যিহে দাম কি খাবা পালে খাম দিয়া বুজিছা ঠিক আছে আপুনি যাব পাৰে হয় নেকি কৃষ্ণ আহিছোঁ দিয়ক কৃষ্ণ গোপাই সামৰি ধৰিলেই নহয় কোন চাইডে যাওঁ বা বাপৰে কি সাংঘাতিক পেচেণ্ট হে ভগৱান বেলিও মূৰৰ ওপৰ পালেহি হস্পিটেললৈ যাবৰ সময়ত এতিয়াতো ল'ৰাটোকে কণ্ট্ৰললৈকেতো পঠাব পাৰে তেৰি অৱস্থা বেয়া হৈ গৈছে পেটৰ বিষত নাই এইখিনিতে কিবা এটা কৰিব লাগিব হে হৰি কৃষ্ণ
ৰাম এনেকুৱা পেটৰ বিষ খাই দিলে মাক যেনিয়ে নুবুজে কণ্ট্ৰলকে যদি পঠাই দিওঁ অকণমান হেঁচি ধৰিলে বন্ধই হয় নেকি এই কালভাৰটোতে অকণমান বহি লওঁ কি লীলা প্ৰভু তোমাৰ কৃষ্ণ কৃষ্ণ গৰম বোপাই এই গৰমতে মোক পঠাই দিছে নকবি বোপাই মোৰে যি বেমাৰ অকণমান ধৰি দিন কি ককা হ'ব দে এই যেনে তেনে আহি বহিছোঁহে অৱস্থা বেয়াই ৰাস্তাই ৰাস্তাই ঔষধ খাই আহিছোঁ ৰাম বৰ গৰম দেই বৰ গৰম কি হ'ব এনেকুৱা পেটৰ বিষ অকণমানহে ওলাইছে বোপাই এই ডক্তৰেনো কি ঔষধ দিছে মই একো গম পোৱা নাই অকণমান পানী লওঁ নহ'ব মানুহজনীয়ে মোৰ কথা একোনো চিন্তা নকৰে অকণমান শান্তি দিয়ক ৰাম 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 কৃষ্ণ অকণমান শান্তি হে ভগৱান যেনে তেনে ৰক্ষা হওক দিয়ে হেৰিয়া ঘুৰুংকে মাৰিলেই নহয় পেটটো এইখিনিতে ক'ৰবাত বহিব লাগিব ইফালে সোমাম নে সেইফালে সোমাম বা কৃষ্ণ সেইফালেহে যাওঁ বুঢ়া মানুহ পৰিলেও ভেজাল হ'ব নহয় কৃষ্ণ কৃষ্ণ পৰিলোঁ হয় এতিয়াই ৰাম 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 কৃষ্ণ গৈ থাকোঁ আগলৈ এই বুটে ওলাইছে হ'বলা মাল খাওঁতে ৰাম চব বুটে ওলাইছে হজমেই নহ'ল মাল খাওঁতে ডক্তৰ ঘৰে পাওঁনে কৃষ্ণ কৃষ্ণ অৱস্থা বেয়া মোৰ বিৰাট জংঘল হৈছে দেই বাৰীখন মানে একদম অশান্তি সৃষ্টি একদম শান্তি নাই ঔষধ খুৱাব হ'লেও মানুহ লাগিব কোনোফালে শান্তি নাই এই মানুহটোৰ লগত মানে এই ঔষধ খুৱাব সময় হ'লেই নহয় এই কণ্ট্ৰলটোকো মাতিয়ে আনোগৈ বাপে ঔষধ খাব লাগে ধুমা চা ধুমা ঔষধ খুৱাব সময় হ'লেই নেকি ঔষধ খোৱাটো সদায় জ্বালা পানী এগিলাচ আনি দেচোন এই পেটটো বিষাই আছে কণ্ট্ৰলটোনো কোন চাইডে গ'লে শুনিছনে নাই পানী এগিলাচ দেচোন পেটটো বিষাই আছে কিমান বাৰ লেট্ৰিন হৈছে ক'ব নোৱাৰোঁ হিচাপে নহ'ল মোৰ সন্ধ্যা হ'লে ঘৰে ঘূৰি মদৰ জুতি ল'ব আৰু এতিয়া পেটৰ বেমাৰ পানী লাগে ইটো খাওঁ সিটো খাওঁ মুখখনে লপ লপাই তোমাৰ ছাগলী ধৰে একেবাৰে ছাগলী ধৰে ভোক কিমান ভুগিবি
এই মোলে মাৰি থাক একেবাৰে ৰখিবি কালি সেই বুটকেইটাৰ লগত খাওঁতে এনেকুৱা হ'ব লাগেনে মোৰ মই নাখাওঁৱেই নহয় সেইকেইটাই লগ ধৰি পেলাই ডিঙিলৈকে খুৱাই দিলে সেই বুটৰ লগত খালোঁ জলকীয়াটো সেইটো এটা ইছৰাম সেইটোখনৰ পৰা মোৰ মানে অৱস্থা বেয়া এতিয়া গৈ থাকোঁ আহি থাকোঁ এইজনীও মানে মুখখন বন্ধ নহয় বকিয়ে থাকিব কণটিলো পানী এগিলাচ লৈ আন তই আছ একমাত্ৰ মোৰ বোপাই কিমান কওঁ যদি তহঁতে বস্তুবোৰ খাই নুফুৰিবি বুলি তই কথা নাই মান ন এতিয়া মজা পালি হেৰ' কণটিলো তই মোক নুবুজিলি ন মায়েৰেতো নুবুজে তই নুবুজা হৈছ ন এই কথাটোৱে মই দুখ পাওঁ আৰু অন্তৰতেও পায় পেটটো এনেকুৱাকৈ বিষাইছে পানীকণ খাওঁতেহে অকণমান ৰাম এই কণটিলো মাক ক'লে গ'লি তই সেই ঔষধখিনি আনিব লাগিছিল ঔষধখিনি খাব লাগিছিলে পেটটো একেবাৰে খামোচ মাৰি ধৰিছে তই সিফালে যাচোন এই বাপেক ঔষধকেইটা খুৱাই লওঁ পেটৰ বিষত থাকিব পৰা নাই এই যাওঁ পানী ল খাই ল ক'ত ধৰি গৈছে আয়ো ৰাম একে বস্তাতে ঘৰৰ মালখিনি নিচিনাই লাগিছে থৰ গৈছে এইটো বা আকৌ কি ঔষধ দিলে মানুহটোক বোলে জোকাইহে খুৱাব লাগে মোক জোকাই খুৱাব লাগিব বোলে কি ডক্টৰ দিলেও এইটো বস্তু জোকাই দিব লাগে বোলে ৰাম খালি ঔষধ জোকাৰিব দিছে নে মানুহটোক জোকাৰিব দিছে ডক্টৰে এইটো ডক্টৰ কি ডক্টৰ দিলে মোকহে জোকাৰিব লৈছে মানুহজনী মোক জোকাৰিব দিছে এনেকুৱা ডক্টৰ এয়া কণটিলো ধৰি থাকচোন মোৰ পেটটো বিষাই আছে মোক ধৰি থাক তই কৈ গৈছে কি ঔষধ দিলে ডক্টৰ মৰাটোৱে দে মই আধা মই লওঁ বোলা অকণমান মূৰটো বিষাইছে বোলে মোৰ গম পাই আছোঁ অকণমান ঔষধবোৰ ভালদৰে খাইছে দে বাৰু কওকচোন কেনেকুৱা পাইছে পোৱাটো ভালেই পাইছোঁ বুজিছা কিন্তু গোটেই গাটোহে বিষ বেলেগ বেমাৰহে পালে নেকি মোৰ এনেই ভালেই পাইছোঁ দিয়া আগনিটো নাইকিয়াই হ'ল মোৰ কিয় ক'ৰবাত পৰিলে নেকি নাই বোপাই তুমি কোৱাৰ দৰে ৩-৪জন মানে একে জোকাৰি ঔষধ খুৱাই দিলে বুজিছা এতিয়া মোৰ গাটো বিষ একেবাৰে গোটেই গাটো বিষ অৱস্থা বেয়া হৈ গৈছেগৈ মই আপোনাক বটলটোহে জোকাৰি খাবলৈ কৈছিলোঁ মানুহটোক জোকাৰি খাবলৈ কোৱা নাই নহয় হয় নেকি মই কথাটো বুজি নাপালোঁ নহয় ঔষধটোহে জোকাৰি খাবলৈ কৈছিলা ৩-৪জনে জোকাৰি মোক বেমাৰী কৰি পেলালে বুজিছা গোটেই গা বিষ এতিয়া লৰাবই নোৱাৰোঁ এনেকৈ কৰিবই নোৱাৰোঁ অৱস্থা বেয়া আৰু আপুনি মাগুৰ মাছৰ জোল খালেনে নাই বোপাই এই এটা শিঙি মাছ এটা মাগুৰ মাছ ইমান তোমাৰ কলহত সদায় জীৱন দি থৈ দিলোঁ বুজিছা আৰু এগিলাচ মাইকী মানুহজনীয়ে সদায় মোক সেয়া জোল খোৱালে অকণমান শকত হৈছোঁ হ'বলা শক্তি পাইছোঁ পিছে সেয়া তাৰে এটা মৰিল মানে শিঙি মাছটো মৰিল মই আকৌ মৰা মাছ নাখাওঁ নহয়
সেই মৰা মাছটো সেই বোৱাৰীজনীকে আৰু ল'ৰাটোকে খাব দি থৈ আহিলোঁ অঁ কি যে মানুহ আপুনি মানিছোঁ আৰু দেই। নমস্কাৰ অসমবাসী ৰাইজ, আমি কণ কণ শিশুসকলক লগত লৈ ক্ষুদ্ৰ প্ৰয়াসেৰে কণ্টিলো নামৰ কমেডি চেনেলটো আৰম্ভ কৰিছোঁ। আপোনালোকে চাই কেনে পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু আমাক আগুৱাই যোৱাত সহযোগ কৰিব। আপোনালোকৰ সহায় সহযোগিতাত আমি সকলো আগবাঢ়ি যাম। নিশ্চয় অসমবাসী ৰাইজলৈ আমাৰ ধন্যবাদ থাকিব। নমস্কাৰ।